Hello guys, welcome to my Moonraj YouTube channel. আজি মই গৈ আছো ঠাইত সো সিক্ৰেট প্লেস হয় তো আপোনালোকক দেখাম এতিয়া আমি গৈ আছো 15 আগষ্টৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলো जैसा कोई नहीं है अस्सी नहीं 100 दिन दुनिया घुमा है नहीं कहे तेरे जैसा कोई नहीं मैं गाया जहां भी बस तेरी याद थी जो मेरे साथ थी मुझको तड़पा दिलाती सबसे प्यारी तेरी सूरत प्यार है बस तेरा प्यार ही तुझे सलाम माँ तुझे सलाम अम्मा तुझे सलाम वंदे मातरम वंदे मातरम वंदे मातरम वंदे मातरम वंदे मातरम वंदे मातरम अगर वो प्यार दे এটা কোথায় গছ দেখিলো এটা চাও ইমান ডাঙৰ গছ ওয়াও বহুত ডাঙৰ গছ ইয়াত ইমান ধুনীয়া পৰিৱেশ আপোনালোকে বিশ্বাস নকৰিব ইমান ধুনীয়া এটা পৰিৱেশ ইমান ধুনীয়া ৰাস্তা আপোনালোকে আহিব পাৰে আহিব চাব ইয়াতে বঢ়িয়া এয়া মই বাইক ৰাখি ইয়াতে মই চাই আছিলোঁ तुझे सलाम वंदे मातरम वंदे मातरम वंदे চাওক গাই ৰাইনো ইকো ৰিজৰ্ট আহি পাইছোঁ বাৰু এতিয়া আপোনাক দেখাম বঢ়িয়াকৈ চাই ল'ব আপোনালোকে এইখনেই গেট এইখন গেট কি ধুনীয়া পৰিৱেশ চাওক পাহাৰৰ চাৰিওফালে পাহাৰৰ মাজত আছে এইখন এইফালে নদী আছে কিবা আছে এইখন এটা বাইকবিলাক ইয়াতে পাৰ্কিং কৰিব পাৰিব ইয়াতে এইখন গেট ঠিক আছে আৰু ভিতৰত দেখাম বাৰু চাই ল'ব फोटोग्राफी कर इनामुल विकी ये हम लोग हैं ये कैमरा है और हम फोटो खींचने वाले हैं यार परिवेश तो बहुत धुनिया न सचा बहुत ভাল লাগে আগতকে বহুত বেটাৰ হৈছে আৰু আমি আইছো কাৰণে হয়তো বেছি ভাল লাগা হৈ আছে কালি বতৰতে ভাল এনজয় কৰি আছে তাতে অলপ অলপ ট্ৰাই কৰি আছো নিজকে অলপ ফ্ৰেছ কৰিব ইমান দিন ঘৰত বহি বহি বৰ হৈছে এনেকুৱা ধুনিয়া প্লেছত এনজয় কৰি আছে আছাচোন ইমান ধুনিয়া তাকে
মজা লাগিছে আজি মাতি কিনি বহুত ভাল কাম কৰিছে আমিও চালোঁ তাকে তোমালোকৰ লগতে থেংক ইউ এয়া আমাৰ আৰু এজনী ফটোগ্ৰাফাৰে মাতি আছে আমাৰ এই- মডেল ইয়া ধুনীয়া প্লেচ একদম মজা গাইজ যদি টাইম পায় কেতিয়াবালৈ এনেকুৱা প্লেচ এটাত আহি চাব একদম বহুত ধুনীয়া চাওক কিমান ধুনীয়া চাওক ৱাও এওঁলোকে কালিৰ পৰা ইয়াতে পূৰা আড্ডাত ব্যস্ত ইয়াতে মতাৰ কাৰণে আহিলোঁ তেনেকুৱা ভাই ইমান ধুনীয়া প্লেচত মাতিছে আহিছোঁ একদম বহুত ভাল লাগি আছে দেই একদম চবে আহিব লাগে ইয়াত থেংক ইউ চবে আহিব লাগে চবে আহিব লাগিব ন ইয়াৰ আহিম আহিম মেম্বাৰ যিবোৰ আছে ন ৰিজৰ্টৰ এক নম্বৰ মানুহ একদম কি কোৱা সঁচাকৈ ফাৰ্ষ্ট ক্লাছ মানুহ এয়া যেতিয়া মই যে আছিলোঁ যে কিন্তু অনাৰ আছিলোঁ ন সেইজন আচ্ছা একদম ফ্ৰেণ্ডৰ নিচিনা মানে এটা বহুত ধুনীয়া ন ইয়াতো ৱাটাৰফলো আছে বোলে আচ্ছা আহিব লাগে। ইয়াত ইচ্ছা কৰিলে ইয়াতে টেণ্টত থাকিব পাৰি এইবিলাক ধুনীয়া ধুনীয়া টেণ্ট আছে এইবিলাক এয়া টেণ্টত থাকি এনেকুৱা এটা পৰিৱেশ উপভোগ কৰিব পাৰিব এইটো ৱাও চাওক কি ধুনীয়া মজা চাওক এতিয়া আমাৰ খানা ষ্টাৰ্ট হৈ গৈছে হাঁহটো এতিয়া কেনেকুৱা হ'ব চাব লাগিব নেকি তই গুচি যাবি আকৌ মিলাই মিলাই কৰিম আৰু তাতে যাই কিনে ধৰি আহিবি মোক অঁ এতিয়া আমি যাই আছোঁ জীপ লাইন এইটো জীপ লাইন আমি এতিয়া যাম এতিয়া আমাৰ ইনামুল ফটোগ্ৰাফাৰ আহি আছে মই এতিয়া কেমেৰাটো কেমেৰা লৈ যাবি লগত হা পাগলা হৈছে মই নিজে ভয় লাগে কেমেৰা লৈ কিনে পূৰা জীপ লাইন কৰি থাকিলে হ'ল আৰু এতিয়া পাহাৰত উঠি আছোঁ বাপৰে ভাত খাইছোঁ আৰু গাড়ী ইয়াতে দৌৰিছোঁ এতিয়া জীপ লাইন আছে ইয়াত এইটো বাপ এইটো বহুত ওখ চাওক বাপ মই কিয় যাব লাগে ব্ৰেকিং ৰেডি আছে ব্ৰেকিং হেল্ল' ঠিক আছে হৈছে না গুৰিটো চিধা কৰক তেল লাগছে হ্যাঁ উল্টি ঘুরি 3 পাকমান ঘুরছে তখন তই কি ভয় লাগছে বে মোকো ভালে লাগিছে মোকো ভালে লাগিছে
এইটো হৈছে এডভান্সাৰ কৰি বহুত ভাগৰি গৈছোঁ ৰে এইখন দলং পূৰা পাৰ হৈ আহিছোঁ আপোনালোকে চাব বেয়া ডেঞ্জাৰ হয় কিন্তু ধুনীয়া ভিউ ইয়াৰ পৰা পূৰা দেখা পায় চাওক গাইজ এডভান্সাৰৰ কাৰণে বেষ্ট প্লেচ হয় কি ধুনীয়া চাওক কি মজা ইয়াত যদি আহে ৰাইনো ৰিজৰ্ট যদি আহে তেতিয়াহ'লে আপুনি এনেকুৱা এটা নদী পাব এখন নদী পাৰ লাগে ভয় কৰিব নালাগে ইয়াত বাইক আহি যায় বাৰু ইয়াত ধুনীয়া প্লেচ ৱাও এইটো চাওক আপোনালোকে আহিব পাৰে এনেকুৱা প্লেচত বাইক চলাব বহুত ধুনীয়া ইয়াতে পূৰা এডভান্সাৰ ফিলিংছ হৈ যায় আৰু ইয়াত কিন্তু নদীৰ পানী হঠাতে আহে কেতিয়াবা নাহে কেতিয়াবা শুকান থাকে কেতিয়াবা বেছিকৈ আহি যায় অলপ থাকে বাৰু এনি টাইম এইবিলাক বাইকবিলাক অহা যোৱা কৰি আছে তাত এইবিলাক চাওক এইবিলাক তাতে আহি আমাৰ দাদাকো লগ পালোঁ সেয়া দাদা ক'ৰ পৰা আহিলে মই এতিয়া শোণিতপুৰৰ পৰা চলাইছোঁ চাইকেল শোণিতপুৰ আচ্ছা ইমান দূৰ পাইছে নে 110 কিলোমিটাৰ 110 কিলোমিটাৰ মানে আজি ইয়াতে থাকিব আজি ইয়াতে থাকিম ঠিকে আছে ইয়াৰ পৰা আৰু বেলেগ প্লেনিং কালি তামোলপুৰ হৈ কিনে কি মুছলপুৰ হোল্ড কৰিম কালি ফাইনেল ডেষ্টিনেশ্যন হ'ল ধুবুৰী বঢ়িয়া ধুবুৰীৰ পৰা হৈ কিনে গোৱালপাৰা ঠিকে আছে ফিটনেছৰ কাৰণে বহুত ভাল চাগে ফিটনেছৰ কাৰণে ভাল মই কিন্তু এটা কেম্পেইনিং চলাই আছোঁ কি এইটো ছেফ ট্ৰী প্লান ট্ৰী বুলি হয়। আপোনালোকে গছপুলি ৰুৱক আৰু আমাৰ পৃথিৱীখন সুন্দৰ কৰি ৰাখক এইটো কেম্পেইনিং মই চলাই আছোঁ আজি ইয়াতে গছপুলি ফ্ৰীতে দি থকা বুলি গম পাইছোঁ ইট ইজ ভেৰি ৱাণ্ডাৰফুল জব আৰু মানে স্বাধীনতা দিৱসত কোনোবা যদি ভাল গিফ্ট পাইছে গছপুলি পাইছে দিছ ইজ মোৰ দেন মই ক'ব লাগিব এইটো কাৰণ গছৰ নিচিনা আৰু আজি তাৰিখত আপোনালোকেতো জানে গ্ল'বেল ৱাৰ্মিং কেনেকৈ হৈ আছে আমাৰ বেমাৰ আজাৰৰ পৰা ৰিচেণ্টলি আমাৰ অক্সিজেন ক্ৰাইচিছ হৈ আছিলে এভৰি ওৱান নোজ ডেট চ' আপোনালোকে গছপুলি ৰুৱক আপোনালোকৰ চুকে কোণে চাফা কৰি ৰাখক এইটো মোৰ অনুৰোধ আৰু ঠিক আছে বাৰু আপোনাক কোৱা কথাখিনি আমি ট্ৰাই কৰিম আমি কৰিব পাৰোঁ নেকি চিয়'ৰ গছপুলি ৰোৱাটোতো এনেও ভাল কথাই বাৰু ইয়াতে আছে আমি নিম বুলি ভাবি আছোঁ দাদাক লগ পালোঁ ভালে লাগিল বাৰু দাদা ভাল লাগে ইয়াৰ মোৰো ভাল চাইকেল লাগে থেংক ইউ ঠিক আছে মই দাদাৰ চাইকেলখন দেখাই দিছোঁ বাৰু দাদা যিখন লৈ ফুৰে ইয়াত চাই ল'ব এতিয়া ইয়াৰ পৰা যাব ওলালোঁ এতিয়া আমি যামগৈ আগত বহুত ডাঙৰ ডেঞ্জাৰ ৰাস্তা আছে এইটো চাওক